নমস্কাৰ আজিৰ ক্লাছত আমি আলোচনা কৰিম সিম্পসন্স 3/8 ৰুল আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ সিম্পসন্স 1/3 ৰুল সিম্পসন্স 1/3 ৰুল আৰু সিম্পসন্স 3/8 ৰুল এই দুটা প্ৰায় একেই খালি ফৰ্মুলা দুটা অলপ বেলেগ এতিয়া মেইন ফৰ্মুলাটো হৈছে ইন্টিগ্ৰেশন লোৱাৰ লিমিট টু আপাৰ লিমিট fx dx is equal to 3h by 8 ব্ৰেকেটৰ ভিতৰত এইবিলাক আগতে কৈছিলোঁ মই আগত সিম্পসন্স 1/3 ৰুলটোত y0 plus yn আছিল প্লাস ইয়াত বেলেগ আছিল খালি এইখিনি অলপ বেলেগ ইয়াত 3 ইনটু ইয়াত হল 3 ইনটু y1 plus y2 plus ইয়াত y3 টো নাই y4 টো আছে তাৰছত প্লাস y5 থাকিব y6 টো নাথাকে তাৰ মানে যিবিলাক আমাৰ এই সংখ্যাবিলাক 3 ৰ মাল্টিপল যেনেকৈ y3 y6 y9 এইবিলাক নাথাকিব বাকি সব ইয়াত থাকিব তাৰছত প্লাস 2 ইনটু এই যিকেইটা ইয়াত নাছিলে y3 y6 এইকেইটা ইয়াত থাকিব y3 plus y6 plus y9 dot 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 আমাৰ এটা কোৱেশ্চন আছে ফাইন্ড দা ভ্যালু অফ দা ইন্টিগ্ৰেল টো আছে এটো ইন্টিগ্ৰেশন 0 to 6 1 by 1 plus x dx using Simpson's 3/8 rule with 6 intervals. So এটা ইন্টারভেলত আমি উলিয়াব লাগে ইয়াত ইন্টারভেল দি দিছে কিছুমানত স্টেপ সাইজ টু দি দিয়ে ইন্টারভেল মানে আমাৰ আগতে ফৰ্মুলাত কৈছো n টুক ইন্টারভেলৰে বুজায় n টু ইন্টারভেলক n এৰে বুজায় আৰু স্টেপ সাইজক h এৰে বুজায় এতিয়া সলিউশন হ'ব স্টেপ সাইজ h is equal to 6 minus 0 divided by 6 এটো আছিল ফৰ্মুলাটো কি স্টেপ সাইজ h is equal to upper limit minus lower limit divided by number of intervals আছিল তে upper limit at কি আছে 6 আছে আৰু lower limit কি 0 6 minus 0 আৰু number of intervals ছটা মানে 6 ডিভাইড কৰি 1 হ'ব এটা স্টেপ সাইজ 1 মানে কি এটো কত লাগিব আমাক এইখন চাৰ্টত আমাক লাগিব x ৰ ভ্যালুবোৰ ইয়াত লিখিছো fx ৰ ভ্যালুবোৰ ইয়াত লিখিছো x ৰ ভ্যালু যে 0 1 2 3 4 এইবিলাক কিয় লিখিলো স্টেপ সাইজ h is equal to 1 আছে এই কাৰণে আমি প্ৰথম 0 পৰা আৰম্ভ কিয় কৰিছো লোৱাৰ লিমিট টু 0 আছে 0 টু প্ৰথমত লিখিছো তাৰপিছত 1 1 কে বাঢ়ি যাব কাৰণ স্টেপ সাইজ 1 এই কাৰণে 1 1 কে বাঢ়ি যাব 0 1 2 3 4 5 6 লাষ্ট টু কিয় 6 হল আপাৰ লিমিট 6 আছে এই কাৰণে আৰু ইন্টাৰভেল কেইটা হ'ব লাগে ইন্টাৰভেল হ'ব লাগে 6টা হৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ইন্টাৰভেল এটা x ৰ ভ্যালু যেতিয়া 0 হ'ব fx মানে কি আসলতে y is equal to fx ৰ ভ্যালু কি হ'ব এই সাইডত লিখি দিছো y is equal fx is equal to কি আছিল প্ৰশ্নত 1 by 1 plus x 1 by 1 plus x এটো আহিছে ইয়াৰ পৰা প্ৰশ্নত কি দিছে 1 by 1 plus x এটো 1 by 1 plus x এটা x ৰ মান যেতিয়া 0 হ'ব x ৰ ভ্যালু 0 হলে কি হ'ব ইয়াত 0 দিলে 1 by 1 মানে 1 y ৰ ভ্যালু কিমান হ'ব 1 হ'ব x ৰ ভ্যালু যেতিয়া 1 দিম তেতিয়া y ৰ ভ্যালু কিমান হ'ব 1 by 1 plus 1 1 by 2 এনেকা 2 দিলে 1 by 3 3 দিলে 1 by 4 এনেকা এইকেটা আমি এখন চাৰ্টখন বনাই ল'ব লাগিব এইকেটা হল x0 x1 x2 x3 x4 x5 x6 ৰ ভ্যালু এইকেটা y0 y1 y2 y3 y4 y5 y6 লৈকে ইয়াতে আছে ম্যাক্সিমাম y6 মিনিমাম y0 ঠিক আছে এতিয়া আমাৰ ফৰ্মুলা মতে আমি আহিম ফৰ্মুলাত কি আছিল ফৰ্মুলাটো এবাৰ চাই লওঁ 3h by 8 আছিল ফাৰ্ষ্টৰ টাৰ্মটো আছিল আৰু এইটো লাষ্টৰ টাৰ্মটো আছিল হয়নে প্লাস এইখিনি আছিল এতিয়া ফৰ্মুলা মতে আমি এই 3 into h ৰ মান 1 by 8 3/8 ৰুল সেইকাৰণে 3 ইয়াত থাকে ইয়াত 8 থাকে ঠিক আছে তাতে ফাৰ্ষ্ট টাৰ্মটো আছিল 1 আৰু লাষ্ট টাৰ্মটো আছিল 1 by 7 y0 প্লাস 3 into কি আছিল y1 ৰ ভ্যালু এটো y2 এটো y3 টো নাই y4 আছিল y4 এই কাৰণে ইয়াত এই 1 by 4 টো নাই ইয়াত ঠিক আছে তাৰ পিছত 1 by 6 ঠিক আছে প্লাস 2 into এতিয়া y3 y6 এইবিলাক আছিল ইয়াত y3 হল এটো y6 হল এইটো y এটো 2 into
এইটো ঠিক আছে এইটো ইয়াতে ভুল হৈছে দেই সৰি এইটো ইয়াত নালাগে কাৰণ আমি অলৰেডি আগত ইউজ কৰিছোঁ এইটো ইয়াত অকল y3 ৰ ভ্যালুটো দিলেই হ'ব y6 টো আমি নিলিখো কিয় ম্যাক্সিমাম টাৰ্মটো অলৰেডি ইয়াত ইউজ হৈ গৈছে কাৰণে এইটো ইয়াত নিলিখো এইটো নিলিখিলে ইয়াৰ পিছৰ ষ্টেপবোৰ অলপ বেলেগ হ'ব বেলেগ হ'লে ইয়াৰ ভ্যালুটো অলপ চেঞ্জ হ'ব চেঞ্জ হ'লে আমাৰ এনসাৰটো অলপ বেলেগ হ'ব সৰি মোৰ এইখিনি মানে অলপ ক্যালকুলেশন কৰোঁতে ভুল হ'ল এইখিনি নিজে কৰি ল'লে হ'ল মেইন আমাৰ ইয়াৰ প্ৰসেছটোহে মেইন বাকীখিনিতো বিশেষ প্ৰব্লেম নাই এইটো এইবাৰ নেটৰ কাৰণে এইটো বহুতেই ইম্পৰ্টেণ্ট এইটো ভালকৈ চালে হ'ল আৰু ধন্যবাদ ছিঙিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া